আৰু আহি আমি এটা ভাল বস্তু দেখা পাইছোঁ। চাওক এইফালে ZG আছে, জুবিনদাৰ ZG আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা। নমস্কাৰ বন্ধুসকল, আজি আমি ইফালে দাদা আছে আৰু ইফালে এজন দাদা আছে। আমি মিলি গৈ আছোঁ শ্ৰীসূৰ্য পাহাৰলৈ। তাতে মেলা হৈ আছে, য'ত 99,999টা শিৱলিংগ থকা বুলি আমি জানে। আৰু তাতে আজি আমি গৈ আছোঁ, মেলা হৈ আছে। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব, গোটেই ভিডিঅ'টো চালে গম পাব। আৰু ইফালে চাওক বেডমিণ্টন খেলি আছে। বেডমিণ্টন খেলি কিন্তু এই ঠাণ্ডা দিনত বহুত ভাল লাগে। ইফালে চাওক লটাৰী খেলো আহিছে শ্ৰীসূৰ্য পাহাৰত। লটাৰী খেল হৈ আছে। ইফালে কি বা গাড়ী আছে মানে আমি গম পোৱা নাই ভালকৈ। আহি আমি শ্ৰীসূৰ্য পাহাৰ পাই গ'লোঁ। গাড়ী বাইকবিলাক আপোনালোকে ভিতৰতো ৰাখিব পাৰে বা বাহিৰতো ৰাখিব পাৰে, কিন্তু ভিতৰত বেছি মানে পাৰ্কিঙৰ ব্যৱস্থাটো ভাল আছে। লগতে ইফালে মীনা বজাৰো আহিছে। মীনা বজাৰ আহিলে এখন মেলা ধুনীয়া লাগে। আৰু গাড়ী পাৰ্কিঙৰ কাৰণে বহুত ঠাই আছে, মানে গাড়ী পাৰ্কিঙৰ কাৰণে আপোনালোকে অসুবিধা নাই, য'তে ত'তে থ'ব পাৰিব। ইফালে আমি আহি পালোঁ এয়া শ্ৰীসূৰ্য পাহাৰ। এই ৰাস্তাটো যে দেখিছে আপোনালোকে, এইটোৰে আপোনালোকে যাব লাগিব মেইন মন্দিৰলৈ। এইটো ৰাস্তাৰে আপোনালোকে দুদিনমান পিছত আহিলে ইয়াতে মানুহ যিমান হ'ব আপোনালোকে কল্পনা কৰিব নোৱাৰে। দোকানো বহুত আছে ইয়াতে, দোকান আপোনালোকে আমাৰ মানে অহাতে অলপ দেৰি হ'ল। মানে সন্ধিয়া লাগিল, এতিয়া মানে ভালকৈ আপোনালোকে দেখা নাপাব মানে আপোনালোকে মন্দিৰবিলাক দেখা নাপাব। যিবিলাক মন্দিৰ আছে পাহাৰৰ ওপৰে বহুত মন্দিৰ আছে ইয়াতে। ঠায়ে ঠায়ে বহুত শিৱলিংগ আছে। মুঠতে 99,999টা শিৱলিংগ থকা বুলি আমি জানো। আৰু ইফালে চাওক বহুতো বুক গ্ৰন্থমেলাৰ দৰে হৈছে, বহুতো বুক আহিছে ইয়াতে, আপোনালোকে চাব পাৰে। নৱোদয় প্ৰকাশন, তাৰপিছত ইফালে আছে ভাষা প্ৰকাশন, আৰু ইফালে আছে প্ৰভা পাব্লিকেশ্যন। মানে ইয়াতে বহুত বুক আছে, আপোনালোকে দেখিব পাৰে। ধাৰাপাত, নতুন ধাৰাপাত, সৰু ল'ৰা ছোৱালীৰ বাবে বৰ্ণমালা আছে। চাওক বন্ধুসকল, এইফালে আছে সূৰ্য মন্দিৰটো। লাইটিং কিমান ধুনীয়া কৰিছে। মানে আজি অলপ মানুহ কম আছে, মানে 10 দিনমান আছে ইয়াৰ মেলা। 10 দিন পিছতহে মানে অকণমান 10 দিনলৈকে আছে নে, মানুহখিনি লাহে লাহে আহি থাকিব। ইয়াতে হ'ব সাংস্কৃতিক অনুষ্ঠান হ'ব, মানে ইয়াতে ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান। আৰু যে শ্ৰীসূৰ্য মন্দিৰত বিষ্ণু যজ্ঞ হয়, আপোনালোকে শুনি থাকে। ইয়াতে ৰজাদিনীয় ধূনিগৃহ আৰু বিষ্ণু যজ্ঞ স্থল, লাইনৰ মেইন বস্তুবিলাক আছে। ইয়াৰ পৰা গোটেই মেলাখন অপাৰেট হৈ আছে, মানে আপোনালোকে দেখিব পাৰিছে। আৰু ইফালে আমি এতিয়া মেলাত গৈ আছোঁ। মেলা ইফালে শাখা, আঙুঠি বহুত আছে। মেলাত সকলো বস্তু থাকে। ডাঙৰ মেলা হয় এইখন। ইয়াতে মানে এতিয়ালৈকে মানুহ অহা নাই, ইমান বেছি মানুহে আহিব। 10 দিনমান হয় মানে মেলাখন, তাৰ কাৰণে এতিয়া মানে মানুহ ইমান ভিৰ অহা নাই। কিন্তু জুবিনদাক আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰে। এইফালে জুবিনদা আছে, জুবিনদা। আৰু এইফালে বৰষা চাট হাউচ আপোনালোকে দেখিছে। বৰষা চাট হাউচত আহক, ডাকি ক'ব আপুনি কিবা ক'ম মানে কি ক'ম। শ্ৰীসূৰ্য পাহাৰৰ মেলাত আপোনালোকে শ্ৰীসূৰ্য পাহাৰৰ মেলাত আহিলে এইফালে বৰষা চাট হাউচ আছে, আপোনালোকে আহিব পাৰে ইয়াতে। ইফালে আছে এইবিলাক আছে, ম'ম' আছে, চিঙৰা আছে, আপোনালোকে দেখিছে, আহিব পাৰে আপোনালোকে। আজি মানে একেবাৰে মানুহ একেবাৰে কম, মানে বহুত কম, একেবাৰে মানুহে নহা হৈছে। মানে মানুহে চাওক ইফালে হোটেলবিলাক একেবাৰে খালী হৈ আছে, নতুন খালী হৈ আছে। মানে হোটেলবিলাকত মানুহে নহা হৈছে, বহুত মানুহ কম। নহ'লে এই মেলাখন ইমান ডাঙৰ মেলা, মানুহ বহুত কম হৈ আছে। আহিব হয়তো, মানে মেলাখন এতিয়া আৰম্ভহে হৈছে। এইবিলাক চাওক চিন দিয়া আছে, কিন্তু এতিয়ালৈকে দোকানবিলাক অহা নাই। বহুত দোকান আহিব আৰু এইখন কিতাপ চাওক কি ধুনীয়া লাগিছে। জুবিনদাৰ ছুপাৰ হিট গান, জুবিনৰ গান ছুপাৰ হিট, জুবিনদাৰ গান। টেটু আহিছে, টেটু আপোনালোকে ইয়াতে আপোনালোকে টেটু বনাই আছে নেকি? টেটু মীনা বজাৰ, আপোনালোকে মীনা বজাৰত দেখিব পাৰে। মানে বহুত ডাঙৰকৈ চাউণ্ড বজাই আছে, তাৰ কাৰণে মানে শুনা নাপায়। এইখিনি ঠাই বহুত ভাল লাগে, মানে ঠাইখিনিত আপোনালোকে চাওক কিমান ধুনীয়া। এইটোত উঠি কোনে ভাল পায় জনাবচোন আপোনালোকে। আৰু আপোনালোকে মিনি হেলিকপ্টাৰ উঠিব বিচাৰে নেকি? এইফালে চাওক মিনি হেলিকপ্টাৰ বহুত আছে, আপোনালোকে উঠিব পাৰে। আৰু এইফালে ছটা ভীম আছে, ছটা ভীম। মীনা বাজাৰ ছেকশ্যনটো, ইফালে মীনা বাজাৰ ছেকশ্যনটো, আৰু ইফালে আছে কাপোৰ। আপোনালোকে দেখিব পাৰিছে কাপোৰ, মানে বহুত ধৰণৰ কাপোৰ আছে। এইফালে দোকান আহিছে, মিঠাইৰ দোকান চাওক, জুলুমত আলি মিঠাইৰ দোকান, বৰপেটাৰ পৰা আহিছে।
আৰু ইফালে আমি কাপোৰৰ ছেকশ্যনত আহি পালোঁ। ইফালে চাওক কাপোৰ, সকলো কাপোৰ, ইফালে কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে আহিব। মেলাখন 10-15 দিনমান হ'ব মানে। ইফালে ফিক্স ৰেট 100ৰ ইমানে আছে। চেণ্ডেল, গোটেই চেণ্ডেল, একেবাৰে চেণ্ডেল 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 সকলো চেণ্ডেল ইফালে। মানে মেলাখন বহুত ডাঙৰ, আপোনালোকে দেখিব। মোৰ পিছফালে যে দোকানখন দেখিছে, এইখন মানে 12 মাহেই থাকে ইয়াতে। ইয়াতে গোটেই আপোনাৰ যেতিয়াই আহে আপোনালোকে তেতিয়া এই দোকানখন দেখা পাব। এইখন দোকান মানে সকলো টাইমতে থাকে আৰু ইয়াতে। এইফালে টেকেলি পিঠা দোকান আহিছে, চাওক মা লক্ষ্মী টেকেলি পিঠা। আৰু এইবিলাক চাওক টেকেলি পিঠা আছে, ধুনীয়া লাগিছে মানে টেকেলি পিঠা। আৰু এইখন গাড়ী চাওক, ইহঁতে মানে ইয়াতে ভাড়া কৰি আছে, ইয়াতে ভাড়া দি আছে দাদাই। আপোনালোকে আহিলে উঠিব পাৰিব ইয়াতে। এপাকত কিমান? 50 টকা। আৰু মানে আপোনালোকে য'তফালে যায় আৰু ইফালে যাব পাৰে, ইফালে যাব পাৰে আপোনালোকে। আমি মানে তাতেহে এখন দেখিছিলোঁ, ইফালে বহুত আছে চাওক এনেকুৱা গাড়ী, আপোনালোকে উঠিব পাৰে ইয়াতে। এইবিলাক গাড়ী ৰিম'টত চলি থাকে এইবিলাক। এতিয়া মানে যাওঁ আৰু এতিয়া মেলা মানে ইমান নাই, মানুহ কম মানে বহুত আজি। আৰু আহি আমি এটা ভাল বস্তু দেখা পাইছোঁ, চাওক এইফালে ZG আছে, জুবিনদাৰ ZG আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা। এইফালে আপোনালোকে আহিলে এই ৰাস্তাটোৰে আহিলে এইখন দোকানতে আছে, এইখন ZG ধুনীয়া ধুনীয়া বস্তু পায়। দাদা এইবিলাক কিমান দাম? 350 পায়। অঁ মানে আপোনালোকে ল'ব পাৰিব এইবিলাক জুবিনদাৰ, ধুনীয়া ধুনীয়া আছে। আমি মানে ভাবিছিলোঁ যে মানুহ নহ'ব নেকি ইমান, কিন্তু এতিয়া চাওক ৰাতি হৈ আছে যে লাহে লাহে মানুহবিলাক বাঢ়ি আছে। ৰাতিহে মানে মেলাখন ডাঙৰ হ'ব। আমি এতিয়া যাওঁ মানে ইয়াতে ঘৰলৈ গৈ আছোঁ মানে। আৰু এতিয়া হৈছে আৰু মেলা 2 দিনমান পিছতে মানে মানুহ বেছি হ'ব। এতিয়া আমি ঘৰত যাওঁ, আপোনালোকক ভিডিঅ'টোৰ পৰা বাই দিছোঁ। আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ নমস্কাৰ।